বন্ধুবোৰ সেই জনবিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা এটা গৱেষণাৰ এখন গৱেষণা পত্ৰ মোৰ হাতত আছে আৰু এয়া হ'ল সেই গৱেষণা পত্ৰখন আৰু ইয়াত উল্লেখ কৰা অনুসৰি মই আপোনালোকক জনাম যে দৰাচলতে সেই বিশেষ গছজোপাৰ পাতৰ ৰসে ডেংগুত আক্ৰান্ত হোৱা ৰোগীক যথেষ্ট সহায় কৰিব পাৰে। নমস্কাৰ বন্ধুবোৰ, ইতিমধ্যে আপোনালোকে সকলোৱে জানিব পাৰিছে যে দিনক দিনে ডেংগু জ্বৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। সিদিনা কাৰ্বি আংলঙৰ ডিফুত প্ৰায় 700তকৈও অধিক লোকৰ দেশত ডেংগু জ্বৰত আক্ৰান্ত ধৰা পৰিছে আৰু তাৰে ভিতৰত 4-5জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আৰু অসমৰ বিভিন্ন ঠাইত এই ডেংগু জ্বৰৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনাই আছে বুলি জনা গৈছে। এতিয়া কথা হ'ল ডেংগু জ্বৰত আক্ৰান্ত নোহোৱাকৈ আমি কেনেকৈ নিজক বচাই ৰাখিব পাৰোঁ আৰু দ্বিতীয় কথাটো হ'ল যে এই জ্বৰত আক্ৰান্ত হ'লে আমি নিজৰ ক্ষেত্ৰত কেনেকৈ প্ৰতিকাৰ ল'ব পাৰোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এজোপা বিশেষ গছৰ এখিলা পাতৰ কথা মই আপোনালোকক জনাব খুজিম, যিখিলা পাতৰ ৰসে ডেংগুত আক্ৰান্ত লোকক যথেষ্ট সকাহ দিব পাৰে বুলি জনা গৈছে। চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ, হোৱাটছ দ্য ভিডিঅ' টিল এণ্ড। ডেংগু জ্বৰ হ'ল ডেংগু ভাইৰাছ বা ফ্লাইভি ভাইৰাছৰ দ্বাৰা সংক্ৰমিত এক বিশেষ ধৰণৰ বেমাৰ, যি বেমাৰে আচলতে আমাৰ কেতিয়াবা প্ৰাণো ল'ব পাৰে। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে প্ৰতি বছৰে বিভিন্ন দেশৰ প্ৰায় 50 নিযুত লোক এই জ্বৰত আক্ৰান্ত হয় আৰু এই ভাইৰাছ কঢ়িয়াই আমাৰ দেশলৈ কঢ়িয়াই এক বিশেষ প্ৰজাতিৰ মহে আৰু সেই মহবিধৰ নাম হৈছে এডিছ ইজিপ্টি। আৰু জনা যায় যে এই মহবিধে আচলতে আমাৰ দিনতে আমাক কামুৰি আমাৰ তেজত সেই ভাইৰাছটো দি দিয়ে আৰু সিহঁতে চাফা পানীতহে আচলতে সিহঁতে বংশবৃদ্ধি কৰে। গতিকে ইয়াৰ পৰা আপুনি সাৱধান হৈ থাকিবলৈ হ'লে আপুনি সদায় দিনৰ ভাগত আপুনি সাৱধান হ'ব লাগিব। দিনৰ ভাগত যাতে মহে নাকামুৰে, মহক আপুনি খেদোৱাৰ ব্যৱস্থা কৰিব লাগিব আৰু গা ঢাকি আপুনি কাপোৰ পিন্ধিব লাগিব। আৰু দিনত যদি আপুনি শুৱে তেতিয়াহ'লে আঁঠুৱা নতৰাকৈ আপুনি কেতিয়াও নুশুব। তাৰোপৰি ঘৰৰ চৌহদত বা ঘৰত যদি আপোনাৰ ক'ৰবাত উন্মুক্ত অৱস্থাত পানী ৰাখে তেনেকৈ কেতিয়াও নাৰাখিব। সদায় আপুনি ঢাকন মাৰিহে ৰাখিব যাতে এই মহবিধে সেই পানীত কণী পাৰি সিহঁতে বংশবৃদ্ধি কৰিব নোৱাৰে। ডেংগু জ্বৰত আক্ৰান্ত হ'লে আপোনাৰ প্ৰচণ্ড মূৰৰ বিষ হৈ তীব্ৰ আপোনাৰ জ্বৰ হ'ব পাৰে। তাৰোপৰি আপোনাৰ মাংসপেশী বা এই গাঁঠিৰ বিষ আপোনাৰ হ'ব পাৰে। চকুৰ পাছফালে আপোনাৰ যথেষ্ট বিষ হ'ব পাৰে। তাৰোপৰি আপোনাৰ গাৰ ছাল ৰঙা পৰি খজুৱতি বা এলাৰ্জি জাতীয় আপোনাৰ হ'ব পাৰে। কিছুমান লোকৰ সেই ভাইৰাছত বেছিকৈ আক্ৰান্ত হয় আৰু সেই লোকসকলৰ তেতিয়া তীব্ৰভাৱে পেটৰ বিষ হয়। তাৰোপৰি তেওঁলোকৰ অস্থিৰতা বৃদ্ধি পায়। তাৰোপৰি তেজৰ প্লেটিলেট তেওঁলোকৰ কমি গৈ পেলাই অভ্যন্তৰীণ ৰক্তক্ষৰণ হ'ব পাৰে আৰু তেনে অৱস্থাত আচলতে সেই আক্ৰান্ত ৰোগীজনক ডেংগু হেমৰেজিক হোৱা বুলি কোৱা হয় আৰু তেতিয়া মানুহজনৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। গতিকে এনেধৰণৰ লক্ষণ যদি আপুনি আপোনাৰ দেহত দেখা পায় তেতিয়াহ'লে প্ৰাথমিক অৱস্থাতে ততালিকে আপুনি এজন চিকিৎসকৰ ওচৰত গৈ চিকিৎসা গ্ৰহণ কৰাটো অতিকৈ জৰুৰী। আৰু সেই মহে যাতে আপোনাৰ দেশৰ পৰা পৰিয়ালৰ আন সদস্যলৈ আপোনাৰ সেই ভাইৰাছ কঢ়িয়াই নিব নোৱাৰে তাৰ বাবে আপুনি সাৱধানতাখিনি লোৱাটো অতিকৈ জৰুৰী। বন্ধুবোৰ, পৰম্পৰাগত জ্ঞানক আমি কেতিয়াও ওলাই কৰা উচিত নহয়। আমাৰ ভাৰতত পৰম্পৰাগতভাৱে এক জনবিশ্বাস আছে যে এজোপা বিশেষ গছৰ পাতৰ ৰসে ডেংগুত আক্ৰান্ত হোৱা ৰোগীক যথেষ্ট সহায় কৰিব পাৰে আৰু সেই গছজোপা আন একো নহয়, আমাৰ সকলোৰে ঘৰে ঘৰে আছে আৰু সেয়াই হ'ল অমিতা গছ। অমিতা গছৰ পাতৰ ৰসে ডেংগুত আক্ৰান্ত হোৱা ৰোগীক যথেষ্ট সহায় কৰিব পাৰে বুলি এক জনবিশ্বাস আছে। বন্ধুবোৰ, সেই জনবিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা এটা গৱেষণাৰ এখন গৱেষণা পত্ৰ মোৰ হাতত আছে। এইখন হ'ল সেই গৱেষণা পত্ৰখন আৰু এই গৱেষণা পত্ৰখন প্ৰকাশ হৈছে মেডিচিনেল এণ্ড এৰোমেটিক প্লেণ্টছ নামৰ জাৰ্নেলত আৰু এইখন প্ৰকাশ কৰিছে আৰু এই গৱেষণাটোৰ নাম হৈছে লিভ জুইচ অফ কাৰিকা পাপায়া, এ ৰিমেডি অফ ডেংগু ফিভাৰ। কাৰিকা পাপায়া হ'ল অমিতা গছৰ চাইণ্টিফিক নেম আৰু ইয়াত এইখন প্ৰকাশ কৰিছে চন্দ্ৰ প্ৰকাশ কালা। তেওঁ হ'ল মধ্যপ্ৰদেশৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ফৰেষ্ট মেনেজমেণ্টৰ ইক'ছিষ্টেম এণ্ড এনভাইৰনমেণ্ট মেনেজমেণ্টৰ এজন গৱেষক। এই গৱেষণা পত্ৰখনত উল্লেখ কৰিছে যে অমিতা পাতৰ ৰসে ডেংগুত আক্ৰান্ত হোৱা ৰোগীজনক যথেষ্ট সহায় কৰে, কাৰণ অমিতা পাতৰ ৰস জ্বৰ নাশক হোৱাৰ উপৰিও অমিতা পাতৰ ৰসে আক্ৰান্ত ৰোগীজনৰ তেজৰ প্লেটলেট বৃদ্ধি কৰাটো সহায় কৰে। আৰু জনা যায় যে যিবিলাক ডেংগু হেমৰেজিক হয় সেইবিলাকৰ আচলতে তেজৰ প্লেটিলেট কমি অহাৰ ফলত অভ্যন্তৰীণ ৰক্তক্ষৰণ হয়। আৰু এই গৱেষণা পত্ৰখনত উল্লেখ কৰিছে যে অমিতা পাতৰ ৰসে আক্ৰান্ত ৰোগীজনৰ তেজৰ প্লেটলেট বৃদ্ধি কৰাৰ উপৰিও হোৱাইট ব্লাড চেলো বৃদ্ধি কৰে, তাৰ উপৰিও নিউট্ৰফিলছো বৃদ্ধি কৰাত সহায় কৰে। গতিকে আক্ৰান্ত ৰোগীজনে অমিতা পাতৰ ৰসৰ দ্বাৰা যথেষ্ট আৰোগ্য হোৱাত সহায় হয়। এই পত্ৰত উল্লেখ কৰা অনুসৰি তেওঁলোকে 5জন বিভিন্ন বয়সৰ ডেংগুত বিশেষভাৱে আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত অমিতা পাতৰ ৰস তেওঁলোকে প্ৰয়োগ কৰিছিল। তেওঁলোকে আচলতে অমিতা পাতৰ ৰস সেই আক্ৰান্ত ৰোগীসকলক সেৱন কৰিবলৈ দিছিল আৰু 24 ঘণ্টাৰ পাছত তেওঁলোকৰ ব্লাড টেষ্ট কৰি পেলাই তেওঁলোকে গম পাইছিল যে প্লেটিলেট কাউণ্ট যথেষ্ট বৃদ্ধি হৈছে। এজন ৰোগীত 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে প্লেটিলেট কাউণ্ট প্ৰায় 10,000তকৈও অধিক বেছি বৃদ্ধি হোৱাটো লক্ষ্য কৰিছে। তেওঁলোকে উল্লেখ কৰা অনুসৰি এখিলা পৰিণত অমিতা গছৰ পাতত আচলতে 1 চামুচমানকৈ ৰস ওলায় আৰু তেওঁলোকে
প্ৰাপ্তবয়স্ক এজন লোকক প্ৰায় 6 ঘণ্টাৰ মূৰে মূৰে 2 চামুচকৈ অমিতাৰ ৰস সেৱন কৰিবলৈ দিছিল আৰু 24 ঘণ্টাৰ পাছত তেওঁলোকে তেওঁলোকৰ তেজ পৰীক্ষা কৰি প্লেটলেট কাউণ্ট জুখিছিল। যি কি নহওক বন্ধুবোৰ, সাৱধান হওক, সচেতন হওক যাতে এই এডিছ ইজিপ্টি নামৰ মহে আপোনাক নাকামোৰে আৰু আপুনি ডেংগুত আক্ৰান্ত নহয়। আৰু কেনেবাকৈ যদি আপুনি ডেংগু জ্বৰত আক্ৰান্ত হয় তেতিয়াহ'লে তৎকালিকে আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক আৰু আপুনি নিজকে সুস্থ ৰাখক আৰু আপোনাৰ পৰিয়ালটোকো সুস্থ ৰখাত সহায় কৰক। উইথ দিছ, see you next.